নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি পৰুৱাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে খৰালিতকৈ বাৰিষা কালত আমাৰ সকলোৰে ঘৰত পৰুৱাৰ সংখ্যা বাঢ়ি উৎপাতৰ সৃষ্টি কৰে। ঘৰত পৰুৱাৰ উৎপাত আমাৰ সকলোৰে এটা ডাঙৰ সমস্যা। ঘৰৰ বিশেষকৈ পাকঘৰত যিমানে চাফ চিকুণকৈ নাৰাখক লাগিলে পৰুৱাৰ অতিশয্যৰ পৰা পৰিত্ৰাণ পোৱাটো কঠিন। পাকঘৰৰ বিস্কুটৰ টেমা, চেনিৰ টেমা, আন খাদ্যবস্তু ৰখা বৈয়াম আদি সকলোতে পৰুৱাৰ আধিপত্য। এই সকলো কাৰকৰ বাবে ৰান্ধনিৰ কেতিয়াবা অসহ্যকৰ চিকাৰ হয়। পৰুৱাৰ পৰা পৰিত্ৰাণ পাবলৈ গৃহস্থই বজাৰত উপলব্ধ ৰাসায়নিক দ্ৰব্য মিশ্ৰিত পদাৰ্থ ঘৰত ছটিওৱাও দেখা যায়। এনে ৰাসায়নিক দ্ৰব্য মিশ্ৰিত পদাৰ্থবোৰ ছটিয়ালে পৰুৱা নাইকিয়া হয় ঠিকেই, কিন্তু ইয়াৰ লগে লগে আমাৰ শৰীৰকো এনেবোৰ দ্ৰব্যই ক্ষতি কৰিব পাৰে। সেয়েহে প্ৰাকৃতিকভাৱে পোৱা উপাদানেৰে কিদৰে ঘৰৰ পৰা পৰুৱা নোহোৱা কৰিব পাৰি তাৰ বিষয়ে জানো আহক। তেন্তে বন্ধু-বান্ধৱীসকল বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আশা কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা লাইক কৰিব, কাৰণ আপোনালোকৰ কাৰণেই এনেধৰণৰ ভিডিঅ'সমূহ এই চেনেলত আপলোড কৰা হয় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ প্ৰথম উপায়টো হৈছে ঘৰৰ চৌহদ পোক-পৰুৱাৰ পৰা মুক্ত কৰি ৰাখিবলৈ হ'লে প্ৰথম প্ৰয়োজন হ'ল প্ৰতিদিনে ঘৰৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা। ঘৰৰ চাৰিওফাল নিয়মিত চাফা কৰিলে পৰিৱেশটোক সৌন্দৰ্য বৰ্ধনৰ লগতে পোক-পৰুৱাৰ পৰাও হাত সাৰিব পৰা যায়। বন্ধু-বান্ধৱীসকল, ২ নম্বৰতে পানীত কীটনাশক মিহলাই কমেও পুৱা গধূলি দুবাৰকৈ ঘৰৰ মজিয়া চুককোণ মুচিব লাগে। তেনে কৰিলেও পোক-পৰুৱাৰ পৰা পৰিত্ৰাণ পোৱা দেখা যায়। ৩ নম্বৰৰ উপায়টো হ'ল ফল-মূল খাদ্য খোৱাৰ পাছত তাৰ অৱশিষ্টখিনি য'তে ত'তে নেপেলাই ডাষ্টবিনত পেলাব লাগে। অনুৰূপ ধৰণে পাকঘৰত পাচলি কাটোতেও অৱশিষ্টখিনি লগে লগে ডাষ্টবিনতেই পেলাব লাগে। বন্ধু-বান্ধৱীসকল, ৪ নম্বৰৰ উপায়টো হ'ল ডাইনিং টেবুলত বহুদিন ধৰি খোৱা বস্তু থৈ দিব নালাগে। খাদ্য খোৱাৰ পাছতেই ডাইনিং টেবুলখন ভালদৰে মচি দিব লাগে। ৫ নম্বৰতে ভিনেগাৰ আৰু পানী সমপৰিমাণে এটা পাত্ৰত মিহলাই ঘৰৰ চুক-কোণ আদিত তাৰ মিশ্ৰণ ছটিয়াই দিব লাগে। তেনেকুৱা যদি এসপ্তাহমান কৰে তেতিয়া পৰুৱাৰ উৎপাত নাইকিয়া হয়। ৬ নম্বৰতে ঘৰৰ যিবোৰ ঠাইত পৰুৱাৰ উৎপাত বেছি হয় সেই ঠাইত ডালচেনিৰ গুড়ি ছটিয়াই দিব লাগে। ডালচেনিৰ উগ্ৰ গোন্ধ পৰুৱাই সহ্য কৰিব নোৱাৰে, যাৰ ফলত পৰুৱা আপোনাৰ ঘৰৰ পৰা পলাই পতং দিব। বন্ধু-বান্ধৱীসকল, ৭ নম্বৰৰ উপায়টোৰ কাৰণে কেইচামুচমান নিমখ গৰম পানীত মিহলাই মিশ্ৰণটো ঠাণ্ডা হ'বলৈ দিব লাগে। এটা বটলত সেই মিশ্ৰণখিনি সম্ভাৱ্যভাৱে লৰাই ল'ব লাগে আৰু পৰুৱা থকা ঠাইত স্প্ৰে কৰি দিব লাগে। তেনেকুৱা কৰিলে কিছু সময়ৰ পাছতেই দেখিব সেই ঠাইত পৰুৱা নোহোৱা হৈ গৈছে। ৮ নম্বৰৰ উপায়টোৰ কাৰণে প্ৰয়োজন হয় চক গুড়ি নতুবা বেবী পাউডাৰ। বেবী পাউডাৰ বা চক গুড়ি যিকোনো এটা আপুনি লৈ ল'ব পাৰে আৰু পানীত মিহলাই লৈ ঘৰৰ বিভিন্ন কোণত ছটিয়াই দিব লাগে। তেনেকুৱা কৰিলেও ঘৰৰ পৰা পৰুৱা নোহোৱা হৈ যায়। আশা কৰোঁ আপোনালোকৰ ঘৰতো যদি পৰুৱাই বৰকৈ আমনি কৰি আছিলে তেন্তে আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকক যি ৮টা উপায়ৰ বিষয়ে ক'লোঁ সেই উপায়কেইটা অৱলম্বন কৰক, চাব আপোনাৰ ঘৰৰ পৰাও পৰুৱা নোহোৱা হৈ যাব। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভালেই লাগিল। যদি ভাল লাগিল এটা লাইক কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। উপায়কেইটা অৱলম্বন কৰাৰ পিছত কমেণ্ট বক্সত আহি জনাবলৈ নাপাহৰিব। তেন্তে পুনৰ লগ পাম এটা সুন্দৰ আৰু নতুন ভিডিঅ'ৰ সৈতে। চাই থাকিব আমাৰ ভিডিঅ'সমূহ। আজিলৈ ইমানেই, ধন্যবাদ।